মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'খনত ৰিভিজন 2ৰ যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম তাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰো হেয়া হৈছে যে ৰিভিজন 2ৰ যিমানখিনি প্ৰবলেম আছে সেই প্ৰবলেমসমূহ তোমালোকে সলভ কৰিবা কিন্তু তাৰ আগতে তোমালোকে ইয়াৰ ইন্ট্ৰোডাকচনৰ বিষয়ে জানিব লাগে তোমালোকৰ ইন্ট্ৰোডাকচনৰ বিষয়ে সম্যক জ্ঞান থকাটো বহুত জৰুৰী হয় কিয়নো কেতিয়াবা তোমালোকৰ কনসেপ্টৰ পৰা বা চ্যাপ্টাৰৰ ধাৰণাটোৰ পৰা কেতিয়াবা কোৱেশ্চন কাটিব পাৰে সোৱা এই যেটো তোমালোকৰ দ্বিতীয় খণ্ড ৰিভিজন 2ৰ যেটো দ্বিতীয় খণ্ড হয় বৰ্গ আৰু বৰ্গমূল বৰ্গৰ একচুৱেল মিনিংটো কি হয় বৰ্গমূলৰ একচুৱেল মিনিংটো কি হয় সেই সকলোবোৰ ধুনিয়াকে জানিব লাগিব তেতিয়াহে তোমালোকে ধুনিয়াকে অংক কৰিব পাৰিবা ইয়াৰ মাজতো কিছুমান ধুনিয়া কনসেপ্ট আছে শৰ্ট ট্ৰিক্স আছে যিবিলাক কি কৰিব তোমালোকক বহুত হেল্প কৰিব যেতে নিউমেৰিকেল কৰিবলৈ যাবা ওকে সো হে মই তোমালোকৰ বাবে এইখিনি লৈ আহিছো সোৱা ইন্ট্ৰোডাকচন সোৱা সাধাৰণ ধাৰণা বিষয়ে মই পাঁচটা পৰা ছয়টা মই তোমালোকৰ কাৰণে কি পইণ্ট লৈ আহিছো সেই কি পইণ্টসমূহ তোমালোকে ধুনিয়াকে পঢ়িলে এই চ্যাপ্টাৰত কি পঢ়িবা তোমালোকে তাৰ বিষয়ে তোমালোকে মানে জানিবা সোৱা এক নম্বৰত কি কৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি যত nও এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব ওকে তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব অৰ্থাৎ তোমালোকে উদাহৰণৰ জৰিয়তে কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিবা ইয়াত সোৱা এটো তোমালোকে ধৰি লোৱা m বুলি এটো তোমালোকে m বুলি ধৰি লৈছা এই m বুলি ধৰা যেটো সংখ্যা আছে স্বাভাৱিক সংখ্যা এই সংখ্যাটোক সোৱাচোন তোমালোকে n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰিছা ওকে m স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰিছা আৰু n টো এটা কি হয় এটা স্বাভাৱিক সংখ্যা হয় এটা ন্যাচাৰাল নাম্বাৰ হয় না নহয় সো তেতিয়া m এটা বৰ্গ সংখ্যা বুলি ক'ব পাৰিবা তেতিয়া m এটা কি হ'ব m মানে কি 4 হয় না নহয় গতিকে এটো এটা কি হ'ব বৰ্গ সংখ্যা ঠিক তেনেদৰে 9 ক তোমালোকে 3 স্কয়াৰ হিচাপে লিখিব পাৰিবা সেই কাৰণে 9 ক তুমি বৰ্গ সংখ্যা বুলি ক'ব পাৰিবা আকৌ 16 ক তুমি 4 স্কয়াৰ বুলি লিখিব পাৰিবা 16 ক 4 স্কয়াৰ বুলি লিখিব পাৰিবা সেই কাৰণে 16 ক তুমি বৰ্গ সংখ্যা বুলি ক'ব পাৰিবা আৰু বহুতো আছে ধৰি লোৱা 81 যেটো আছে 81 ইয়াক কেনেকৈ লিখিব পাৰিবা 9 স্কয়াৰ লিখিব পাৰিবা গতিকে 81 এটা কি হয় বৰ্গ সংখ্যা হয় ঠিক তেনেদৰে 64 কেনেকৈ লিখিব পাৰিবা 8 স্কয়াৰ 8 8 গুণ 64 হয় না নহয় সো সেই কাৰণে 64 টো কি হয় এটা বৰ্গ সংখ্যা হয় সো ইয়াত সোৱা 4 9 16 4 9 16 একটা কি হয় একটা বৰ্গ সংখ্যা হয় ওকে সো 2 নম্বৰ পইণ্টটো সোৱা 2 নম্বৰত কি কৈছে 2 নম্বৰ পইণ্টত কৈছে যিবোৰ সংখ্যাৰ হেখত 0 1 4 5 6 আৰু 9 থাকে সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যিকোনো সংখ্যা যদি তুমি দেখা তাৰ হেখত যদি তুমি 0 নাইবা 1 নাইবা 4 নাইবা 5 6 আৰু 9 দেখিবলৈ পোৱা তেতিয়া তুমি পুৰা নিখণ্ডেহে ক'ব পাৰা যে এটো এটা কি হয় বৰ্গ সংখ্যা হয় তাৰ পিছত সোৱা 0 ৰ পিছত কি আহিছে 1 আহিছে হয় না নহয় সো 1 ৰ পিছত কি আহে 2 আহে 2 টো ইয়াত নাই আৰু তাৰ পিছত 3 আহে হয় না নহয় 3 পিছত 4 ইয়াত 4 আছে 4 ৰ পিছত 5 6 তাৰ পিছত ইয়াত কি নাই 7 নাই ওকে সো এই ক্ষেত্ৰত তুমি যেতিয়া 8 2 3 7 যিকোনো সংখ্যাৰ যদি হেখত তুমি দেখিবলৈ পোৱা তেতিয়া তুমি কবা যে এটো এটা বৰ্গ সংখ্যা নহয় এটো বৰ্গ সংখ্যা নহয় যদি সংখ্যাৰ হেখত 0 1 4 5 6 আৰু 9 থাকে তেতিয়া তুমি খাটাং যে এটো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব আৰু যদি তুমি 2 দেখা 3 7 এবিলাক সোৱা তেনে তুমি কি কবা যে এটো বৰ্গ সংখ্যা নহয় মই তোমালোকক কিতাপৰ জৰিয়তে দেখাই দি আছো সোৱা কিতাপত লিখিছে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 এৰে হেখ হয় অৰ্থাৎ যদি এককৰ স্থানটো কি হয় 0 হয় নাইবা 1 নাইবা 4 5 6 আৰু 9 হয় তেতিয়া তুমি কবা যে এটো এটা বৰ্গ সংখ্যা হয় আৰু বৰ্গ সংখ্যা মাননো কি তোমালোকে নিশ্চয় গম পাইছা
বৰ্গ সংখ্যা হৈছে যে যিটো স্বাভাৱিক সংখ্যাক তুমি স্কোয়াৰ হিচাপে লিখিব পাৰিবা ধৰি লোৱা 81 ক স্কোয়াৰ হিচাপে লিখিব পাৰিবা 9 স্কোয়াৰ সেইকাৰণে 81 ক বৰ্গ সংখ্যা বুলি কোৱা হ'ব তাৰ পিছত 64 ক তুমি কেনেদৰে লিখিব পাৰিবা 8 স্কোয়াৰ লিখিব পাৰিবা সেইকাৰণে 64 এটা বৰ্গ সংখ্যা হয় ওকে গট ইট চোৱা তাৰ পিছত ইয়াত চোৱা ধুনিয়াকে কি সেন্টেন্স বিলাক ইয়াত লিখা আছে 3 নম্বৰ তো চোৱা বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য হে থাকিব পাৰে ইয়াৰ অৰ্থটো কি যে বৰ্গ সংখ্যাৰ শেষত ইয়াত তোমালোকে নিশ্চয় দেখিব পাৰিছা যে যদি কোনো সংখ্যাৰ শেষত যদি শূন্য এটা থাকে তেতিয়া তুমি নিখণ্ডেহে ক'ব পাৰা যে এইটো বৰ্গ সংখ্যা হয় কিন্তু চোৱা যদি এটা শূন্য থাকে তেন্তে এইটো এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'বলৈ হলে দুটা থাকিব লাগিব নহলে চাৰিটা থাকিব লাগিব নহলে ছয়টা থাকিব লাগিব আঠটা থাকিব লাগিব অৰ্থাৎ মই ক'ব বিচাৰো জোৰা হিচাপত থাকিব লাগিব তেতিয়াহে তুমি ক'বা এইটো বৰ্গ সংখ্যা হয় এই কথাষাৰে ইয়াত লিখা হৈছে যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক মানে যুগ্ম মানে কি জোৰা থাকিব লাগিব দুটা থাকিব লাগিব নহলে চাৰিটা থাকিব লাগিব নহলে ছয়টা থাকিব লাগিব হয় নহয় সো ইয়াত উদাহৰণ স্বৰূপে তোমালোকে চাব পাৰা যে দুটা থাকিব পাৰে চাৰিটা ইয়াত কেইটা আছে 1 2 3 4 5 6 ছয়টা আছে 1 2 3 4 5 6 7 8 আঠটা আছে ইত্যাদি এইবোৰ কি হয় মানে এইবোৰৰ ক্ষেত্ৰত বৰ্গ সংখ্যা হ'ব কন্ডিশনটো ইয়াত চোৱা যেটো 10 আছে 10 টো এটা স্কয়াৰ হিচাপে ল'ব পাৰিছা অৰ্থাৎ কি ইয়াৰ লাষ্টত কিমানটা শূন্য আছে দুটা শূন্য আছে সেইকাৰণে এটা এটা বৰ্গ সংখ্যা হয় হয় নহয় কিয় বৰ্গ সংখ্যা হয় চোৱা যেটো তোমাৰ 10 টো আছে এই 10 টো স্কয়াৰ কৰিলে কিমান হৈ আছে 100 হৈ আছে ঠিক তেনেদৰে ইয়াক যদি স্কয়াৰ কৰা তেন্তে কিমান হৈ আছে ইয়াত চোৱা 1 2 3 4 লাষ্টত কি আছে চাৰিটা শূন্য আছে গতিকে এটো এটা বৰ্গ সংখ্যা হ'ব সৰি এটো এখিনি এটা বৰ্গ সংখ্যা হয় আৰু এটো স্কয়াৰ দিছা তুমি এটোই বৰ্গ সংখ্যা হ'ব কাৰণ ইয়াত দুটা আছে এটা শূন্য ইয়াত এটা শূন্য দুটা 1 2 হেকাৰণে যেটো 400 এই 400 টো এটা বৰ্গ সংখ্যা হয় কিন্তু চোৱা 10 টো অকলে স্কয়াৰটো মই বাদ দিছো মই 10ৰ কথা কৈ আছো only 10 টো এটা বৰ্গ সংখ্যা নহয় কাৰণ ইয়াত এটা শূন্য আছে শেষত হয় না নহয় তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব যেতিয়া ৰিভিজন টুৰ প্ৰবলেমসমূহ সমাধান কৰিম ওকে চোৱা 4 নম্বৰটো চোৱা বৰ্গৰ বিপৰীত এটা প্ৰক্ৰিয়া হয় বৰ্গমূলটো কি হয় বৰ্গৰ বিপৰীত এটা প্ৰক্ৰিয়া কেনেকুৱা চোৱা 7 ৰ বৰ্গ 49 হয় 7 ৰ বৰ্গ কি হয় 49 হয় গতিকে 49 ৰ বৰ্গমূল হ'ব 7 কিয় হ'ব মই তোমালোকক এটা ট্ৰিক্স দিয়াছো এই ট্ৰিক্সৰ জৰিয়তে তোমালোকৰ মনত থাকিব ওকে চোৱা এই যেটো 49 টো আছে 49 টো কৰ পৰা আহিছে নিশ্চয় 7 ক স্কয়াৰ কৰিছা তাৰ পিছতহে 49 পাইছা হয় নহয় অৰ্থাৎ মূলটো কি মূলটো হৈছে 7 ৰ পৰা তোমালোকে 49 পাইছা 7 ক স্কয়াৰ কৰিলে 49 পাবা তাৰ পিছত 8 ক স্কয়াৰ কৰিলে 64 পাবা 9 ক স্কয়াৰ কৰিলে 81 পাবা সো জৰ পৰা এটো নেকি কি হল অৰিজিনেটেড হল জৰ পৰা ই জন্ম পালে 8 ক স্কয়াৰ কৰাৰ পিছত ইয়াত 64 পাইছা হেই কাৰণে তুমি ক'ব পাৰা যে এটো কি হয় এটো এটা মূল হয় মূল এই মূলৰ পৰা 64 পাইছা সোৱা 49 ৰ বৰ্গমূল 7 অৰ্থাৎ 49 কাৰ পৰা পাইছা 7 ক স্কয়াৰ কৰি পাইছা হেই কাৰণে 7 এটা কি হয় বৰ্গমূল হয় ওকে মই এটা কি কনসেপ্ট তোমালোকৰ আগত দাঙি ধৰিছো x ৰ বৰ্গ y হলে যদি x ৰ বৰ্গ y হয় y ৰ বৰ্গমূল কি হ'ব নিশ্চয় x হ'ব x মানে কি 7 বুলি ধৰি লৈছো 7 ৰ বৰ্গ অৰ্থাৎ 7 ক বৰ্গ কৰা 7 ক বৰ্গ কৰিলে কি পাবা y কি পাবা 49 পাবা হয় না নহয় y তুমি 49 পাবা আৰু y ৰ বৰ্গমূল অৰ্থাৎ y মানে কি নিশ্চয় 49 নিশ্চয় তুমি 49 পাইছা তুমি 49 টো কৰ পৰা পাইছা কিবা এটা মূলৰ পৰা পাইছা বৰ্গমূল তেন্তে টো 7 হ'ব 7 ৰ পৰা পাইছা এটো এই কনসেপ্ট তোমালোকৰ এইখিনি মনত ৰাখিলে হ'ব ওকে সো তোমালোকে ইয়াত চাব পাৰা তোমালোকৰ কিতাপত আছে যে বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া 7 ৰ বৰ্গ কিমান হয় 49 হয় ওকে 49 টো কৰ পৰা পাইছা নিশ্চয় 7 ক বৰ্গ কৰাৰ পিছত পাইছা হয় না নহয় তাৰ পিছত 49 ৰ বৰ্গমূল অৰ্থাৎ এই মূলৰ পৰতো তুমি 49 টো পাইছা সেই হিচাপত তোমালোকে মনত ৰাখিব লাগিব আৰু ধুনিয়া ট্ৰিক্স আছে তোমালোকে আগত পাবা আৰু
সো সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ওকে চোৱা প্ৰতিটো পূৰ্ণ বৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে পূৰ্ণ বৰ্গ মানে কি এটো সম্পূৰ্ণৰূপে খাটাং এটো এটা পূৰ্ণ হয় তাত কোনো ধৰণৰ ভেমিজালি নাই যেনিবা ধৰি লোৱা তুমি 4 স্কয়াৰ এটো কি পূৰ্ণ বৰ্গ হয় পূৰ্ণ বৰ্গ 49 আছে এটো এটা কি পূৰ্ণ বৰ্গ হ'ব কাৰণ ইয়াক 7 স্কয়াৰ হিচাপত লিখিব পাৰিবা হয় না নহয় সো এটো এনেদৰে ক'ব পাৰা যে √4 তুমি দিছা এটো কি হয় ইয়াৰ কি আনসাৰটো কি হ'ব আনসাৰটো তোমালোকে এটা আনসাৰ ওলাব পজিটিভত এটা আনসাৰ ওলাব পজিটিভত আৰু এটা আনসাৰ ওলাব নেগেটিভত ওকে সো √4 থাকিলে এনেকুৱা হয় প্লাস মাইনাস ৰে লিখিও আনসাৰ লিখিব লাগে হয় না নহয় সেই ক্ষেত্ৰত তোমালোকৰ পজিটিভ আনসাৰটো হে ধৰিব লাগে ঠিক তেনেদৰে 49ক তোমালোকে কি কৰা √4 দিয়া তেন্তে কি পাবা 7 পাবা হয় না প্লাস মাইনাস 7 গতিকে এটা মাইনাসত 7 আৰু এটা প্লাসত 7 পাইছা গতিকে প্লাসটো সদায় কনসিডাৰ কৰিবা সো মই দেখাই দি আছো 5 নম্বৰ কনসেপ্টটো ইয়াত চোৱা প্ৰতিটো পূৰ্ণ বৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে হসাই দুটা থাকে এটা ধনাত্মক এটা ধনাত্মক আনটো ঋণাত্মক হিচাপত লোৱা হয় যেনে 49 বৰ্গমূল দুটা এটা 7 হ'ব আনটো -7 হ'ব কোনো এটা সংখ্যাৰ ধনাত্মক বৰ্গমূলক √4 প্ৰতীকেৰে নিৰ্দেশ কৰা হয় যেনে এটো হয় হয় নহয় এই -2 নহয় এটো লোৱা হোৱা নাই -7 লোৱা হোৱা নাই ইয়াত কেৱল ধনাত্মক বৰ্গমূলৰ কথাহে কোৱা হৈছে ওকে গট ইট সো এতিয়া আৰু এটা ধুনিয়া কনসেপ্টলৈ তোমালোকৰ দেখাবলৈ চেষ্টা কৰিম ধুনিয়া এটা কনসেপ্ট আছে যেটো পৰা নেকি এমসিকিউ কোৱেশ্চন আহে ওকে বহুত ভেৰি ইম্পৰ্টেন্ট ক্ৰুচিয়াল ইয়াত চোৱা এইটো কনসেপ্ট সো চোৱা n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে ওকে সো এইটো কেনেদৰে আনসাৰ উলালা সো পৰীক্ষাত এনেদৰে আহিব যে n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব সেই ক্ষেত্ৰত এই টুৱাইস n টো দিয়া নাথাকিব তোমালোকৰ কি কৰিব লাগিব আনসাৰ উলিয়াব লাগিব সো মই তোমালোকক দুটা মেথডৰে শিকাই দিম এমসিকিউ উলাবৰ কাৰণে এটা শৰ্ট ট্ৰিক্স দি দিম আৰু এটা অলপ লং এটা ট্ৰিক্স দিম কাৰণ লং লাগে কনসেপ্টসমূহ লাগে উইদাউট কনসেপ্ট তোমালোকে পঢ়িলে নহব নহয় আগত পঢ়িব লাগিব হয় না নহয় সো চোৱা টুৱাইস n টো কেনেকৈ আহিল n ৰ বৰ্গ মানে কি nক বৰ্গ কৰিম যি কৈ আছে তাকে মানিম মানে সো n ৰ বৰ্গ nক বৰ্গ কৰিলো ওকে আৰু n+1 ৰ বৰ্গ অৰ্থাৎ n+1 ৰ হল বৰ্গ সো এই দুটা আহি গল এটা পাইছো n স্কয়াৰ আনটো কি পাইছো n+1 হল স্কয়াৰ পাইছো সো এইটো শৰ্ট ট্ৰিক্সটো চোৱা ইয়া যেটো সৰু কোনটো আছে নিশ্চয় ইয়াত n+1 n আছে মানিছো তাৰ লগত আৰু এটা প্লাস দি আৰু কিবা এক্সট্ৰা এটা দি দিছে 1 এটা দি দিছে গতিকে অবিয়াসলি এটো ডাঙৰ হৈ গল আৰু ইয়াত অকলে এটা n আছে হয় না নহয় গতিকে এটো সৰু হল যেটো সৰু তাৰ লগত কি কৰিবা দুই এটা পূৰণ কৰি দিবা হেতুই হ'ব আনসাৰ ওপৰত স্কয়াৰ আছে কি আছে ডাজন্ট ম্যাটাৰ ওকে সো n আছে তাৰ আগত এটা n টো কি টু এটা মাল্টিপল কৰা কি পাবা টুৱাইস n তো এইটো হবে আনসাৰ সো এইটোই আনসাৰ এটো ট্ৰিক্স তোমালোকে এইটো কোৱেশ্চনত তোমালোকে এপ্লাই কৰিব পাৰা देयर इज नो एनी प्रॉब्लम ওকে এই দুটাৰ মাজত সৰু কোনটো obviously 11 টো সৰু হয় সো এই ক্ষেত্ৰত কি কৰিবা 11 তাৰ লগত দুই এটা মাল্টিপল কৰি দে কি পাবা 22 so 22 is the answer of your question etu হৈ গল answer okay so সোয়া এটু কি কৈছে ইয়াত যে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কৈছে ইয়াত 22টা স্বাভাৱিক সংখ্যা আছে হয় নহয় সো এই কথাটো হসা নে মিছা আমি মানে সৰু কিছুমান সংখ্যালৈ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম সোয়া মানে গণিত আসলতে হসায় নে কেনেকুৱা আমি এটো প্ৰমাণ কৰিম প্ৰুফ কৰিম সোয়া ইয়াত মই ধৰি লৈছো সৰু সংখ্যা ধৰি লৈছো 6 ধৰি লৈছো মই 5 ইয়াত ধৰিলা 11 স্কয়াৰ বাদে মই এটা 5 ইয়াত 5 ধৰিলো ইয়াত 6 ধৰিলো সো 6 ৰ স্কয়াৰ আৰু 5 ৰ স্কয়াৰ আৰু 6 ৰ স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে অৰ্থাৎ মই ক'ব বিচাৰিছো এইটো কোৱেশ্চন কিমানটা স্বাভাৱিক সংখ্যা আছে এটো উলিয়াব লাগে সো এটো কেনেদৰে উলিয়াম সোয়া সেম শৰ্ট ট্ৰিক্সত উলিয়াম ওকে সো ইয়াত দুটাৰ মাজত সৰু কোনটো নিশ্চয় 5 তো গতিকে 5 ৰ লগত কি কৰে দুই এটা মাল্টিপল কৰা কিমান 10 পাইছা সো 10 হ'ব ইয়াৰ আনসাৰ ইমান কষ্ট কৰিব নালাগে কিন্তু আমি প্ৰমাণ কৰিম যে ইয়াৰ মাজত আসলতে 10টা সংখ্যা থাকিব না সোয়া কেনেদৰে কৰো সোয়া ইয়াত কি পালা 10 পালা আৰু ইয়াক স্কোৰ কিমান কৰিলে কিমান পাবা 6 ক স্কোৰ কৰিলে 36 পাবা আৰু 5 ক স্কোৰ কিমান পাবা 25 পাবা সোয়া
যে ইমানৰ মাজত অৰ্থাৎ ইয়াৰ কথাটো হৈছে যে 25 ৰ পৰা আৰম্ভ কৰি 36 ৰ মাজত 10টা সংখ্যা আছে বুলি কৈছে এই কোৱেশ্চনৰ অৰ্থ হৈছে যে 25 অৰ্থাৎ 5 স্কয়াৰ 25 ৰ পৰা আৰম্ভ কৰি 36 ৰ মাজত 10টা স্বাভাৱিক সংখ্যা আছে বুলি কৈছে সোৱা আছে না এতিয়া আমি প্ৰমাণ কৰো সোৱা 25 ৰ মাজত কি হ'ব 10 26 এটা বাঢ়ি যাব হয় না নহয় বাঢ়ি 36 লৈ যাব কাক চাবিব হয় না নহয় সো 27 28 29 30 তাৰপিছত 31 32 33 34 and then 35 finally 36 যেহেতু কৈছে যে 25 আৰু 36 ৰ মাজত 10টা স্বাভাৱিক সংখ্যা আছে এই ক্ষেত্ৰত আমি কি কৰিম এই যেটো 25 আছে ইয়াক মানে গ্ৰুপত লব নালাগে গ্ৰুপত নলবা ইয়াক বাহিৰত উলাই দিয়া আৰু 36 কো বাহিৰত উলাই লোৱা এতিয়া হিসাব কৰাচোন মাজত 10টা হয়নে না 1 2 3 4 5 6 7 8 9 আৰু 10 ইয়াসৱা উলাই গৈছে হয়নে নহয় সো এটো হৈছে ম্যাথমেটিক্সৰ জাদু আৰু হগনাই আৰু এটা কোৱেশ্চন আহে এমসিকিউ এটো কনফিউজ লগাবৰ কাৰণে লৰা চলে কনফিউজ লগাবৰ কাৰণে কোৱেশ্চন এটা কাটা হেতু হৈছে যে n স্কয়াৰ আৰু n - 1 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এটো সো এটো কেনেদৰে উলিয়াব লাগে মই তোমালোকক দেখাই দি আছো এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট বুলি তোমালোকে দিলৱা যে ভেৰি ইম্পৰ্টেন্ট কি ইম্পৰ্টেন্ট very very important question to ki je n or borgo aru n - 1 or borgor মাজত সংখ্যা আছে ওকে এটো কোৱেশ্চন এনেদৰে হ'ব পাৰে এই কোৱেশ্চনটো এনেকুৱা ধৰ দিব পাৰে মই লিখি দি আছো যে n স্কয়াৰ আৰু একেই কথাইটো n - 1 স্কয়াৰৰ মাজত সংখ্যা আছে এই শৰ্ট ট্ৰিক্সটো কি আছে যেটো নেকি সৰু সেই সৰু সংখ্যাটোৰ লগত আমি 2 এটা পূৰণ কৰি দিম স্কয়াৰ কি আছে এটো মেটাৰ নকৰ ডাজন্ট মেটাৰ সোৱা ইয়াত হৈছে n মই স্কয়াৰটো লব নালাগে ইয়াত হৈছে n আৰু ইয়াত n আছে কিন্তু -1 অৰ্থাৎ n ৰ পৰা কিবা সামথিং এটা বিয়োগ কৰিছে কিবা সামথিং এটা বাদ দিছে আগত তোমালোকে কি পাইছিলা যে n আৰু n + 1 পাইছিলা তোমালোকৰ এনসিআরটি তে আছে মই দেখাই দি আছো সোৱা এটো হৈছে n ৰ বৰ্গ আৰু n + 1 অৰ্থাৎ n এটা আছে বৰ্গ কিন্তু ইয়াতো সোৱা n আছে কিন্তু n ৰ লগত কিবা সামথিং এটা যোগ কৰিছে এড কৰিছে এই ক্ষেত্ৰত কিন্তু হেতু কোৱেশ্চনত কি কৰিছে সামথিং এটা বিয়োগ কৰিছে অৰ্থাৎ n ৰ পৰা কিবা মানে কম হৈছে n ৰ সংখ্যাটো ইয়াত তুলনাত কমি গল সেই কাৰণে এটো সৰু হৈ গল ইয়াতো n কিন্তু n ৰ পৰা এক এটা বিয়োগ কৰি দিলে সো এই কাৰণে এটো সৰু সো সৰু যদি তেন্তে ইয়াৰ লগত 2 এটা মাল্টিপল কৰি দিয়া 2 * n - 1 সো তেনৰ आंसर কি হ'ব 2n - 2 সো এটো হ'ব आंसर বলা আমি এতিয়া এই কোৱেশ্চনটো লং মেথডৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিম আৰু যেটো আমি শৰ্ট ট্ৰিক্সৰ জৰিয়তে आंसर কৰিছো সেই आंसरটোৰ লগত মেচ কৰে না নাই হেতু চাম ওকে সোৱা হেতু সোৱাৰ আগতে আমি পঢ়িছিলো কি যেটো 5 স্কয়াৰ and 6 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে নিশ্চয় 10টা স্বাভাৱিক সংখ্যা আছে কেনেকৈ পাইছো সোৱা 5 স্কয়াৰ মানে কি 25 তাৰ পিছত 6 স্কয়াৰ মানে 36 ইয়াৰ পৰা স্টাৰ্ট কৰি কিমানটা সংখ্যা আছে 10টা 25 আৰু এক যোগ কৰাচোন 26 35 and 36 ওকে এখিনি পাইছিলো সোয়া যিখিনি নেকি বৰ্ডাৰত আছে এখিনি কাউন্ট কৰিব নালাগে আৰু ইয়াত কি আছে 36 5 স্কয়াৰৰ কিমান হ'ব 25 আৰু 6 স্কয়াৰৰ 36 এখিনি মাজৰ বৰ্ডাৰখিনি নালাগে জাস্ট মাজৰখিনি কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 10 ওকে satisfied হৈ গল এতিয়া সোয়া এই কোৱেশ্চনটোৰ যেটো এই প্ৰবলেমখিনি যে আমি কৰিলো ইয়া যেটো ট্ৰিক্সটো এই ট্ৰিক্সৰ জৰিয়তে এটো সলিউশন কৰিবলৈ চেষ্টা কৰিম ইয়াত সোৱা आंसरটো কেনেদৰে উলাল
এইটো চাম 26 আছে অৰ্থাৎ 25 ৰ পিছত কি হয় 26 হয় আৰু ইয়াত লাষ্টত কি আছে 36 যেটো এন্ডিং পইণ্ট 36 তো 36 ৰ পৰা কি কৰিব লাগিব 26 টো মাইনাস কৰাচোন কিমান পাবা নিশ্চয় 10 পাবা হয় না নহয় সো এটা তোমালোকে কি পইণ্ট মনত ৰাখিব লাগিব যে এটা কি পইণ্ট হৈছে যে সৰু সংখ্যাটোৰ আগতহে মাইনাস চিন বহিব এটো মনত ৰাখিবা ওকে সৰু সংখ্যাটোৰ আগতহে মাইনাস চিন বহিব এতিয়া সোৱা এই লজিকটো ইয়াতে এপ্লাই কৰিম যে n স্কয়াৰ পৰা স্টাৰ্ট কৰি n - 1 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এই মাজত কিমান কেটা স্বাভাৱিক সংখ্যা আছে হেতু আমাক উলিয়াব লাগে সোৱা এটো কোৱেশ্চন কৰিবলৈ যোৱাৰ আগতে আৰু এটা কথা মনত ৰাখিব লাগিব ইউ হেভ টু কিপ ইন ইউৰ মাইন্ড দ্যাট হেতু হৈছে যে সৰু সংখ্যা কোনটো ইয়া যেটো মই কি পইণ্ট বুলি কৈছো যে সদায় সৰু সংখ্যাটোৰ আগতহে মাইনাস চিন বহাব লাগিব এটা তোমালোকৰ মনত প্ৰশ্ন উত্থাপিত হ'ব পাৰে স্যাৰ সৰু সংখ্যা কোনটো আকৌ ডাঙৰ সংখ্যা কোনটো হয়নে সো ইয়াত সোৱা ইয়াত যেটো n দিয়া আছে আৰু ইয়াত n - 1 দিয়া আছে ধৰি লৈছো এটো কিবা এটা সংখ্যা আছে এই সংখ্যা n ৰ পৰা আৰু একটা বিয়োগ কৰিছে ইয়ালৈ তেতিয়া ইয়াত কিমান হ'ব নিশ্চয় এটো সৰু হৈ যাব ধৰি লৈছো মই n টো 5 হয় n টো মই ধৰিছো 5 তেন্তে নিশ্চয় n - 1 ৰ আনসাৰটো কিমান হ'ব n মানে কিমান 5 - 1 = 4 অৰ্থাৎ obviously এই যেটো টার্ম n - 1 এটো সৰু হৈ গল অৰ্থাৎ এই দুটাৰ পৰা এটো সৰু সো তোমালোকে ধৰিব পাৰিলা যে এটো কি হয় এটো সৰু আৰু এটো ডাঙৰ সো এটো হৈছে দ্বিতীয় স্টেপ ইয়াত কি পাইছা যে 25 তাৰ পিছত 26 এনেদৰে পাইছা অৰ্থাৎ যেটো সৰু সংখ্যা সেই সৰু সংখ্যাটোৰ লগত এক যোগ কৰিছা তাৰ পিছৰ সংখ্যাটো পাইছা 26 তাৰ পিছত এক যোগ কৰিছা 27 তাৰ পিছত যোগ কৰিছা 28 সো এনেদৰে যাই কি পাইছা তোমাৰ যেটো টাৰ্গেট পইণ্ট 36 এইখিনি পাই গৈছা সো ঠিক তেনেদৰে ইয়াতো এই কনসেপ্টটো এপ্লাই কৰিব লাগিব যে n - 1 এটো হৈছে ধৰিলা 25 আৰু n - 1 এটোৰ লগত আৰু 1 এটা যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো পাবা ঠিক তেনেদৰে n - 1 + 2 n - 1 + 3 তো ডট এনেকৈ গৈ তোমাৰ যেটো টাৰ্গেট পইণ্ট কোনটো টাৰ্গেট পইণ্ট লাষ্টত n পাবা ওকে 5 টো কেনেদৰে পাইছা ইয়াত তাৰ আগৰ সংখ্যাটোৰ কথা কৈ আছো নিশ্চয় 36 ৰ পৰা এক এটা বিয়োগ কৰিছা তাৰ আগৰ সংখ্যাটো পাইছা হয় না নহয় ঠিক তেনেদৰে ইয়াতে কি কৰিব লাগিব n - 1 কৰিব লাগিব তেতিয়াহে তাৰ আগৰ সংখ্যাটো পাবা সো ওকে বুজিব পাৰিছে এতিয়া সো আনসাৰটো কেনেদৰে কৰিব লাগে এতিয়া ইয়াত সোৱা লাষ্টত কি আছে 36 আছে আৰু যেটো 25 ৰ পিছত কি হয় 26 হয় গতিকে 26 তাৰ পৰা বিয়োগ কৰা 6 ৰ পৰা 6 গলে 0 হয় তাৰ পিছত 3 ৰ পৰা 2 গলে 1 গতিকে এই সোৱা 10টা ইয়াৰ মাজত স্বাভাৱিক সংখ্যা কেইটা আছে 10টা আছে প্লাস এটো তাৰ পৰৱৰ্তী সংখ্যাটো হয় না নহয় তাৰ আগত কি বহিব মাইনাস বহিব এটো যে গুটেখিনি ব্ৰেকেটত ৰাখা তাৰ আগৰ সংখ্যাটো কি আছে যেটো সৰু সংখ্যা এই সৰু সংখ্যাটো কি কৰিব লাগিব ইয়াৰ পৰা বিয়োগ লাগিব সো কেনেকুৱা সোৱা ইয়াত যেটো লাষ্টত কি আছিল 36 ৰ পৰা আমি 26 টো কি কৰিছো বিয়োগ কৰিছো 26 কোনটো 25 ৰ পিছত 26 টো পাইছো আৰু লাষ্টত কি অন্তিমত কি 36 ঠিক তেন্তে ইয়াত লাষ্টত অন্তিমত কি আছে n আছে আৰু তাৰ পৰৱৰ্তীটো কি আছে n - 1 + 1 আছে সো কি কৰিছো নিশ্চয় এটো সৰু সংখ্যা সেই সৰু সংখ্যাটোৰ পৰা যেটো ডাঙৰ অন্তিম এই অন্তিম সংখ্যাটো মানে বিয়োগ কৰি দিছো সো অন্তিম সংখ্যাটোৰ পৰা হৰটো বিয়োগ কৰিম চাও এটি আনসাৰটো কি বলাই ইয়াতো স্কোৰ দিব লাগিব সো যেহেতু ইয়াত কি কৈছে যে n স্কোয়াৰ আৰু n - 1 স্কোয়াৰৰ মাজত হয় নহয় হেকাৰণে ইয়াত স্কোয়াৰটো দিব লাগিব সো n - 1 ৰ আনসাৰটো ইয়াত উলাই লো সো ইয়াত a - b হোল স্কোয়াৰ সূত্ৰটো কি আছিল a² + b² - twice ab সো n - 1
এইটো a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস টুৱাইস a b কি পাইছে n স্কয়াৰ প্লাস 1 মাইনাস টুৱাইস n সো এইখিনি পালা সো ইয়াত পুট কৰিব পাৰা সো n স্কয়াৰ মাইনাস থাকিল ইয়াত এইখিনি পুট কৰা n স্কয়াৰ প্লাস 1 মাইনাস টুৱাইস n এইখিনি থাকিল প্লাস 1 n স্কয়াৰ তাৰ পিছত মাইনাস ইয়াত কি হ'ব n স্কয়াৰ মাইনাস 2 ভিতৰত সোমাই যাব মাইনাস দিয়া ইয়াত আহিল কি মাইনাস মাইনাস প্লাস টুৱাইস n ইয়াত আহিল কি হ'ব মাইনাস 2 সো ইয়াত সোৱা নেগেটিভত n স্কয়াৰ আছে আৰু ইয়াত এটা পজিটিভত আছে সো দুইটা কেনসেল কৰি দিব পাৰা তেন্তে কি হ'ব 2n minus 2 সো এইটো হৈছে তোমাৰ আনসাৰ এইটো কি কৰিলা আমি আমাৰ লজিক ইউজ কৰি লং মেথডৰ জৰিয়তে আনসাৰটো উলালো সো আমি যেটো শৰ্ট ট্ৰিক্সৰ জৰিয়তে সাম এটো আনসাৰ উলাই যাব অলৰেডি আমি চাইছো এটো ইয়াৰ মাজত সৰু সংখ্যা কোনটো নিশ্চয় n - 1 এটো সৰু সংখ্যা হয় সো ইয়াৰ স্কয়াৰটো নালাগে মই আগতে কৈছো ওকে ইন কেস অফ শৰ্ট ট্ৰিক্স তোমালোকে স্কয়াৰটো ইনভলভ কৰিব নালাগে ইনক্লুড কৰিব নালাগে সো n - 1 এ লগত 2 এটা মাল্টিপল কৰি দিয়া কি পাবা টুৱাইস n - 2 এ সোৱা আনসাৰ উলাই গল ওকে এতিয়া সোৱা সুপাৰ এমসিকিউ বিল্ডাৰ এইখিনি পঢ়িলে তোমালোকৰ যেটো এমসিকিউ উলোৱা সহজ হৈ পৰিব কনসেপচুয়ালি পঢ়িব লাগে কেতিয়াবা কোৱেশ্চন হাল খলনি কৰি দে সো দ্যাটস ওয়াই তোমালোকে ইন্ট্ৰোডাকশন যিবিলাক ভিডিও থাকে ধুনিয়াকে চাব লাগে তোমালোকে নেগলেক্ট কৰিব নালাগে ওকে সোৱা শৰ্ট ট্ৰিক্সত যে অনলি সৰু সংখ্যাটোৰ লগতে 2 পূৰণ কৰিব লাগিব উইদাউট ইনক্লুডিং স্কয়াৰ এইটো কথা কৈছে ইয়াত যে সৰু সংখ্যাটোৰ লগতে 2 এটা পূৰণ কৰিব লাগে উইদাউট ইনভলভিং হোৱাট স্কয়াৰটো ইয়াত ইনভলভ কৰিব নোৱাৰিবা ইনক্লুড কৰিব নোৱাৰিবা অন্তৰ্ভুক্ত কৰিব নোৱাৰিবা ওকে সো তো হেকল যদি 1 মাৰ্কস থাকে 1 মাৰ্কৰ কাৰণে এটো এমসিকিউৰ কাৰণে মনত ৰাখিবা শৰ্ট ট্ৰিক্সৰ মাজত 1 2 দুটা পইণ্ট মই ৰাখিছো তোমালোকৰ বাবে ধুনিয়াকে লিখি লবা সৰু সংখ্যাটোৰ আগত হে মাইনাস চিন বহাব লাগে এই মাত্ৰ পালা হয় নহয় হেকত এক বিয়োগ কৰিব লাগিব সৰু সংখ্যাটোৰ আগত কি কৰিব লাগিব এক মাইনাস চিনটো বহিব আৰু হেকত এক বিয়োগ কৰিব লাগে এই কথাটোৰ অৰ্থ কি ইয়াত সোৱা যেটো নেকি আমি 5 স্কয়াৰ আৰু 6 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তেন্তে আমি আৰু এটা প্ৰচেছৰ জৰিয়তে উলাব পাৰো এটা প্ৰচেছটো আমি জানো যে ইয়াক স্কয়াৰ কৰিলে 25 ইয়াক স্কয়াৰ উঠাই দিলে কিমান হ'ব 36 সো ইয়াৰ পিছত কিমান হ'ব 26 তো 36 ৰ পৰা 26 মাইনাস কৰিলে 10 ওলাই যাব এটো হৈ গল আৰু এটোৰ কথা কি যে 25 36 ইয়াত কি কৰিব লাগে যেনেকুৱা সংখ্যা আছে কোনো কথা নাই যেনেকুৱা সংখ্যা আছে তেনেকৈ থাকিব দিয়া অৰ্থাৎ 5 স্কয়াৰ আৰু 6 স্কয়াৰ আছে সো 25 আৰু ইফালে 36 সো মাইনাস কৰাছোন কিমান পাবা নিশ্চয় 11 পাবা সো হেখত এক এটা বিয়োগ কৰি দিবা 10 পাবা সো এইটোই কৈছে ইয়াত উইথ ইনক্লুডিং স্কয়াৰ ইয়াত স্কয়াৰটো ইনক্লুড হৈ যাব ওকে the short tricks যাতে এমসিকিউ ঘপককে উঠা মানে উলাই লব পাৰা আনসাৰখিনি হৈ গল এতিয়া সো লং মেথডত কি কৰিব লাগে যিখিনি আমি অংক কৰিলো সেইখিনি কথাকে ইয়াত লিখা হৈছে যে হেক বা অন্তিম সংখ্যাটো পৰা প্ৰথম সংখ্যাটোৰ পিছৰ সংখ্যাটো বিয়োগ কৰিলে সংখ্যা দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে হেয়া গম পোৱা যায় যে কৈছে যে হেক বা অন্তিম সংখ্যাটো কিমান ধৰি লৈছো মই 5 স্কয়াৰ ডট কিমান আছে 6 স্কয়াৰ সো কিমান 25 এর পিছত 26 হ'ব তাৰ পিছত কি পাবা 35 তাৰ পিছত কি পাবা 36 পাবা ওকে সো প্ৰথম সংখ্যা এটো হৈছে প্ৰথম ফাৰ্স্ট এটো হৈছে প্ৰথম এটো হৈছে কি অন্তিম এটো হৈছে অন্তিম সো প্ৰথম কৈছে অন্তিম সংখ্যা প্ৰথম সংখ্যাটোৰ দ্বিতীয় মানে প্ৰথম সংখ্যাটোৰ পিছৰ সংখ্যা এটো হৈছে পিছৰ সংখ্যা যে হেক বা অন্তিম সংখ্যাটোৰ পৰা হেক সংখ্যাটো কি 36 ৰ পৰা প্ৰথম সংখ্যাটোৰ দ্বিতীয় সংখ্যা বা পিছৰ সংখ্যা 26 বিয়োগ কৰা 6 ৰ পৰা 6 গলে 0 3 ৰ পৰা 2 গলে 10 সো এটো হৈছে ইয়াৰ আনসাৰ ইয়াতো হেতুই কৰা হৈছে এটো হৈছে প্ৰথম সংখ্যাটোৰ এটো হৈছে প্ৰথম ফাৰ্স্ট এটো কি হয় প্ৰথম
তাৰ পিছত এইটো হয় দ্বিতীয় পিছৰ সংখ্যা যে অন্তিম সংখ্যাটো কি আছিল n সো n ৰ পৰা প্ৰথম সংখ্যাৰ পিছৰ সংখ্যাটো আমি বিয়োগ কৰিছো আমাৰ আনসাৰ ওলাই গৈছে ওকে সো আই হোপ তোমালোকে ধুনিয়াকে বুজিব পাৰিছা সো যদি ভাল লাগিছে তেন্তে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো এতিয়া আমি কি কৰিম এই ভিডিওটোৰ পিছত R2 ধুনিয়াকে পঢ়িম ওকে সো থ্যাংক ইউ ফৰ টুডে